হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় সকলোৱে ভাল। মই হ'লে মই আপোনালোকে চাই আছে টেক চেনেল। বন্ধুসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি কথা পাতিম ইউএন নাম্বাৰ কেনেকৈ এক্টিভ কৰে সেইটো বিষয়ক লৈ। ঠিক আছে বন্ধুসকল, ইউএন নাম্বাৰ আপোনাৰ ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ। আপোনাৰ যি PF আছে সেই PF-ৰ যি একাউণ্ট নাম্বাৰ হয় এইটোকে কোৱা হয় UAN নাম্বাৰ। যদি আপুনি PF-ৰ নতুন সদস্য হয় তেতিয়াহ'লে আপোনাৰ যি ইউএন নাম্বাৰ আছে সেই নাম্বাৰটো এক্টিভ কৰিব লাগিব। চ' কেনেকৈ এক্টিভ কৰিব সম্পূৰ্ণ প্ৰচেছখিনি এইটো ভিডিঅ'ত আজি ষ্টেপ বাই ষ্টেপ জনোৱাই দিম। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। ঠিক আছে বন্ধুসকল, সম্পূৰ্ণ প্ৰচেছখিনি মই আপোনালোকক দেখুৱাই দিম আজি এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ নতুন নতুন ৰিলেটিভ ভিডিঅ' এইটো চেনেলত পায়ে থাকিব। বন্ধুসকল, বেছি কথা নাপাতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে পোনপ্ৰথমে কি কৰিব, আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত ইয়াতে চিম্পলি আপুনি টাইপ কৰিব EPFO বুলি। ঠিক আছে, EPF বুলি যেতিয়া আপুনি টাইপ কৰিব আপোনালোকৰ মাজত ঠিক এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। এইটো হ'ল এমপ্লয়ী প্ৰিভেন্টেড ফাণ্ড অৰ্গেনাইজেশ্যন। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপুনি অকণমান জুম কৰি চাব পাৰিব অনলাইন ক্লেইমছ মেম্বাৰ একাউণ্ট ট্ৰান্সফাৰ, এই অপশ্যনটোত আপুনি ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ অইন এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি তলফালে আহিব, ইয়াতে চাওক আপুনি বহুকেইটা অপশ্যন আছে। ইয়াৰ ভিতৰত যিটো ছেকেণ্ড নম্বৰ অপশ্যন আছে এক্টিভ UAN বুলি, সেই এক্টিভ UANত আপুনি ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে ফাইনেলি যিটো পেজ এইটো পেজ আহি যাব। ইয়াতে চাওক আপোনাৰ যিটো ইউএন নাম্বাৰ আছে ইউএন নাম্বাৰটো ইয়াতো বহুৱাই দিব। মেম্বাৰ ID এইটো বহুৱাব নালাগে। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ, নেম, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ হোৱাৰ পিছত ইয়াতে যিটো কেপচা দিয়া আছে কেপচাটো ফিল আপ কৰি ইয়াতে টিক চিনটো আপুনি টিক চিন কৰি ল'ব। টিক চিন কৰি লওক যেতিয়া আপুনি গেট অথেণ্টিকেশ্যনত ক্লিক কৰিব। ঠিক আছে, যেতিয়াই ক্লিক কৰিব আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব, যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় সেইটো মোবাইল নম্বৰত OTP যাব। সেই OTPটো বহুৱাই যেতিয়া আপুনি ছাবমিটেড ক্লিক কৰিব আপোনাৰ ইউএনটো সম্পূৰ্ণৰূপে এক্টিভ হৈ যাব, তাতে ছাকচেছফুলি বুলি আহি যাব। তো বন্ধুসকল, এনেকৈ আছিল আজিৰ ভিডিঅ'টো। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।